সমষ্টিৰ অন্তৰ্গত আমাৰ বিটিআৰ চৰকাৰৰ ফালৰ পৰা পঞ্চায়ত বিতাংগী নামৰে 264টা চেক বিতৰণ কাৰ্যসূচী আমি লোৱা হৈছিল। এই কাৰ্যসূচীখনৰ মুখ্য অতিথি হিচাপে আমাৰ নমিনেটেড MCLA মাননীয় আমাৰ হেমন্ত ৰাভা ডাঙৰীয়া আহিছিল আৰু লগতে আমাৰ চম্পাৱতী বাইদেউ ডাঙৰীয়ানী আমাৰ সমষ্টিত 20খন চেক দিয়াটো ধাৰ্য কৰিছে আৰু তাৰে হৈ মাননীয় আমাৰ কেন্দ্ৰীয় সম্পাদক খগেন ডেকা ডাঙৰীয়া আহিছিল আৰু সেই কাৰ্যসূচীখনৰ যিখিনি আমি চেক বিতৰণ কৰিছে গোটেইখিনি মানে আমাৰ হিতাধিকাৰী উপস্থিত হৈছে। তাৰ কাৰণে মই যি কথা চিন্তা কৰি আমাৰ মাননীয় বিটিআৰ চিফ ডাঙৰীয়া এই মানে পঞ্চায়ত বিতাংগী নামৰ যি চেক বিতৰণ দিলে চেক দিছে এইটোৰ কাৰণে মই বিটিআৰৰ চিফ ডাঙৰীয়া মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত UPPL আৰু BJP চৰকাৰ যিটো হৈছে ইয়াত যথেষ্ট আঁচনি তৈয়াৰ কৰি নিজাববীয়াকৈ লঞ্চ কৰাটো খুবেই প্ৰশংসনীয়। যেনেকা জ্ঞান চেৰাং বিতাংগী, মাইনাও চেৰাং বিতাংগী, আলাৰী চেৰাং বিতাংগী, লাখপতি মহিলা, আই মাইনাও বিতাংগী এই আঁচনিবিলাক যি লঞ্চ কৰিছে এই হিচাপে লঞ্চ কৰা মাত্ৰ নহয়, যিহেতু দিয়াটো আজি বাস্তৱ ৰাইজে দেখা পাইছে আৰু হিতাধিকাৰীয়ে 264টা যিখিনি মানে চেক বিতৰণ কৰিলে এইটো আমি সভা পাতি দিয়া হৈছে আৰু তাৰ পিছতো আমাৰ আই অঞ্চলত বিতাংগীও 2 দিন পিছত যিহেতু আমাক মানে হিতাধিকাৰীসকলক নাম মানে যুগুতাই কিনে দিব দিছে সেইখিনি আঁচনিবিলাকো 2 দিন পিছতে আহিব। তাৰ বাহিৰে প্ৰায় ভাগ যিখিনি ৰাস্তা পদূলিৰ পৰা যিকোনো শিক্ষা অনুষ্ঠানে হওক বা হেণ্ডলুমেই হওক, এডুকেশ্যন ছেক্টৰে হওক, ইৰিগেশ্যনেই হওক, যি মানে 39টা ডিপাৰ্টমেণ্ট এই 39টা ডিপাৰ্টমেণ্টৰ প্ৰায় ভাগ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মাননীয় আমাৰ বিটিআৰ চিফ নেতৃত্বত আমি আঁচনি পাবলৈ সক্ষম হৈছোঁ আৰু এই যিটো অনুষ্ঠানৰ আমি চেক বিতৰণ কৰিছে এই অনুষ্ঠানখন আমাৰ বড়োলেণ্ড গেষ্ট হাউচ কাম মানে MCLA অফিচ ইয়াৰ নামতো আমাৰ বিটিআৰ চিফ মহোদয়ে ধাৰ্য কৰিছে। আঁচনি ধাৰ্য কৰি মানে 50 লাখ টকা ইয়াত ধাৰ্য কৰা হৈছে। 2 দিন পিছত অফিচিয়েলি প্ৰচেছ যিহেতু চলিছে এইটো অৰ্ডাৰ ওলোৱাৰ পিছত সেই কাম কৰা হ'ব আৰু তাৰ বাহিৰে 2 দিন আগতে আমি গড়েশ্বৰৰ ইৰিগেশ্যনৰ মানে ডিপাৰ্টমেণ্টৰ কম্পাউণ্ডৰ ভিতৰত এটা গেষ্ট হাউচ পাবলৈ সক্ষম হৈছোঁ। এইটো 96 লাখ টকাৰ এটা গেষ্ট হাউচ আমি পাবলৈ সক্ষম হৈছোঁ আৰু আমাৰ যিটো PWD অফিচ এই অফিচৰ ক্ষেত্ৰতো কিছু ফাইল আমাৰ মম হৈ আছে। 2 দিন পিছতো আমাৰ অফিচখন নিৰ্মাণ কৰাৰ কিছু আঁচনি আমাৰ আহিব আৰু তাৰ বাহিৰেও যিখিনি মানে সৰু সুৰা সমস্যা ৰাস্তাত সৰু কালবাৰৰ কাৰণে আমি যাব পৰা আদান প্ৰদান কৰিব নোৱাৰে সেইটোৰ কাৰণে আমাৰ SOPDৰ এইবাৰ 5টা কালবাৰ দিয়া হৈছে মানে SOPD ফাণ্ডৰ পৰা আৰু তাৰ বাহিৰেও নলেজ চেণ্টাৰ হিচাপে আমাক 5টা দিছিলে 10 লাখকৈ মানে 5টা নলেজ চেণ্টাৰটো দিয়া হৈছে আৰু তাৰ বাহিৰেও আমাৰ যিটো অডিটৰিয়াম হল হিচাপে 1 কোটি টকাৰ যিটো মানে অডিটৰিয়াম হল নামৰ 1 কোটি টকা ধাৰ্য কৰা হৈছে আৰু তাৰে আগত মই কৈছিলোঁ কিছু মিডিয়াৰ আগত আমাৰ যিহেতু মানে BLTৰ অধ্যক্ষ মানে যিটো মানে শ্বহীদ মাননীয় মানে শিলাগাং বসুমতাৰী নামত 5 কোটি টকাৰে ষ্টেডিয়াম নিৰ্মাণ কৰাৰ নামত এই আঁচনি ধাৰ্য কৰা আছে ফাৰ্ষ্ট প্ৰায়ৰিটি লিষ্টতে। সেনেকা আঁচনিবিলাক কমেও মোৰ সমষ্টিত মানে 80তকৈ বা 100 কোটি টকা এই 2.5 বছৰত কিছু কাম হোৱা বুলি মই ক'ব পাৰোঁ। যিয়ে নহওক মই দীঘলীয়া কৰিব বিচৰা নাই। আমাৰ সমষ্টি যিখিনি ফাণ্ড আমি পালোঁ তাৰ কাৰণে আমাৰ বিটিআৰৰ চিফ মহোদয়ক মোৰ সমষ্টিৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চলি আছে এই চৰকাৰৰ ভিতৰত যিখিনি আমি কাম কৰিব সুযোগ পালোঁ মই MCLA হিচাপে যিখিনি কাম কৰিবলৈ সুযোগ পালোঁ তাৰ কাৰণে মই তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই চেকখন পাই বহুত দুখ লাগিছে সুখ লাগিছে। মোৰ যোৱা
মোৰ 22 তাৰিখ আছিলে মোৰ ভতিজা ডেকা গতিকে কাৰেণ্টটো লাইনত শ্বৰ্ট হয় হ'ল তাতে মই আজি 3 দিনে কান্দি ভাত পানী একো নাই আজি চেকখন পোৱা খবৰ পাই মই তাৰ কাৰণে মোৰ আজি সেই দুখতে মোৰ সুখ হৈছে আজি চেকখন পাই মোৰ তাতে মোৰ স্বামী মহেন্দ্ৰ ডেকা 6 মাহ হৈছিলে তাৰে মানে দুখ আঁতৰি যোৱাই নাই আকৌ পৰহি 22 তাৰিখে মোৰ ভতিজা লাইনত চধাই মোৰ চধাই মৰাৰ কাৰণে মোৰ আৰু দুখ লাগিছে কেনে লাগিছে যে আপুনি আজি ভাল লাগিছে এতিয়া চেকখন পাই অকণমান ভাল লাগিছে লাগিছে গতিকে MCL ছাৰকো মই ধন্যবাদ জনাইছোঁ মই এজন গভছাৰ RCDCৰ বাসিন্দা হওঁ গতিকে মই 5,000 চেকখন পাই পেলাই বৰ আনন্দিত হৈছোঁ 5,000 আছে থেংক ইউ চেকখন পাই পেলাই বৰ আনন্দিত হৈছোঁ মই ভাল হৈছে